নমস্কাৰ ছাত্ৰছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। ছাত্ৰছাত্ৰীসকল, শাৰীৰিক অসুস্থতাৰ বাবে মই তোমালোকৰ মাজত বহুদিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু আজি তোমালোকৰ মাজত মই যিটো ভিডিঅ' লৈ আহিছোঁ বা যিটো নিউজ লৈ এই নিউজটো তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিবা, সম্পূৰ্ণ চাবা। আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবা। দুদিনমানৰ পৰা ছ'চিয়েল মিডিয়াত কিছুমান নিউজ ভাইৰেল হৈ আছে, যিবিলাক নিউজে ছাত্ৰ-ছাত্ৰীৰ মনত বহুতো ভয়ৰ সৃষ্টি কৰিছে বা শংকাৰ সৃষ্টি কৰিছে। তো আজি এই ভিডিঅ'টো মই তোমালোকক সেই নিউজবোৰৰ সত্যতা ক'ম বা কিমান দূৰ সত্য সেই নিউজটো বা প্ৰকৃত কথাটো কি সকলোবোৰ কথা এই ভিডিঅ'টোত মই তোমালোকক ক'ম। তো বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰছাত্ৰীসকল, তোমালোকে দেখিবলৈ পাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণা 5 অক্টোবৰলৈ বন্ধ স্কুল কলেজ। তো এই 5 অক্টোবৰলৈ যে স্কুল কলেজ বন্ধ কৰাৰ কথা চলি আছে ন, বৰ্তমান এই নিউজটোৱে বৰ্তমান ছ'চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে। এফালে বিভিন্ন নিউজ চেনেল বা পৰ্টেলবোৰত প্ৰকাশ পাই আছে যে 21 ছেপ্টেম্বৰ অৰ্থাৎ অহাকালিৰ পৰা স্কুল কলেজবোৰ খুলিব, অৰ্থাৎ 50% ছাত্ৰছাত্ৰী উপস্থিত থাকি কিনে স্কুল কলেজ খোলাৰ পাৰ্মিশ্যন দিছে। আনহাতে এই যিটো নিউজ 5 অক্টোবৰলৈ স্কুল কলেজ বন্ধ থকাৰ কথা কৈ আছে ন, এই নিউজটো ছ'চিয়েল মিডিয়াত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ মনত ভয়ৰ সৃষ্টি কৰি আছে। তো তোমালোকে এই নিউজটো কিমান দূৰ সত্য জানিবলৈ প্ৰথমতে এটা বস্তু চাই, এয়া তোমালোকে দেখিছা যে কৰোণাৰ সন্ত্ৰাস 5 অক্টোবৰলৈ নুখুলে বিদ্যালয়। কিন্তু ছাত্ৰ-ছাত্ৰীসকল, এই যিটো নিউজ তোমালোকে দেখিছা, এই নিউজটো আমাৰ এটা জনপ্ৰিয় নিউজ পৰ্টেল টাইম 8ৰ পৰা সংগ্ৰহ কৰিছোঁ। এইটো নিউজ প্ৰকাশ পাইছিল যোৱাকালি অৰ্থাৎ 19 ছেপ্টেম্বৰ তাৰিখে। তো এই নিউজটো প্ৰকাশ পোৱাৰ পিছতে বৰ্তমান ছ'চিয়েল মিডিয়াত ছাত্ৰ-ছাত্ৰীসকলৰ মনত ভয়ৰ সৃষ্টি হৈছে যে সঁচাকৈ 21 ছেপ্টেম্বৰৰ পৰা যাই কিনে কলেজ স্কুল খোলাৰ ডেট 6 অক্টোবৰ পালে নেকি। তাৰপিছত এয়া দেখিছে যে 5 অক্টোবৰলৈ বন্ধ থাকিব বিদ্যালয়। কৰোণাৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে শিক্ষা সঞ্চালকালয়ে। এই সময়ত অনলাইন মাধ্যমেৰে শিক্ষাদান অব্যাহত থাকিব, যদিও শিক্ষা ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় মাতি আনি শিক্ষাদান কৰিব নোৱাৰিব। তো ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া এইখিনি নিউজ শুনিছে বা বিভিন্ন ইউটিউব চেনেলে বিভিন্ন ফেক নিউজবোৰ বনাই আছে সামান্য কিছুমান ভিউজৰ কাৰণে, তো এইখিনি তেওঁলোকক দেখাই কিনে মনত কিছুমান শংকাৰ সৃষ্টি কৰি দিয়ে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে একদম ভয় নাখাবা, এই নিউজটো এতিয়াও শেষ হৈ যোৱা নাই, পিছলৈও অলপমান নিউজ আছে, সেইখিনি তোমালোকে চোৱাৰ পিছত নিশ্চিন্ত মনে থাকিব পাৰিব। নেক্সট তোমালোকে চাই লোৱা ইয়াত কি দিছে। শুক্ৰবাৰে কৰা ঘোষণা অনুসৰি কোৱা হৈছে যে সকলো বিদ্যালয় 5 অক্টোবৰলৈ বন্ধ থাকিব। অৱশ্যে অনলাইন ক্লাছ আৰু শিক্ষণ প্ৰক্ৰিয়া অব্যাহত থাকিব। এই ক্ষেত্ৰত সকলো কাম সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকে সিদ্ধান্ত ল'ব। অৱশ্যে অসমত নহয়, এই ব্যৱস্থা কৰা হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীত। তো এইখিনিতে ছাত্ৰ-ছাত্ৰীসকলে নিশ্চিন্ত মনে থাকিব পাৰিবা যে লাষ্টত কি দিছে, এই নিউজটো বা এই সিদ্ধান্ত আমাৰ অসমত নহয়, গ্ৰহণ কৰা হৈছে ৰাজধানী চহৰ দিল্লীতে। তো কিছুমান ইউটিউবাৰে কি কৰিছে, সামান্য কেইটামান ভিউজ অৰ্থাৎ নিজৰ পইচাৰ কাৰণে নিউজটো আধা দেখায়, যাতে ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টোত সকলোতে শ্বেয়াৰ কৰি দিয়ে, কাৰণ নতুনকৈ এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ নিচিনা হ'ল। তো 5 অক্টোবৰলৈ স্কুল কলেজ খোলাৰ ডেট পিছুৱাই দিয়াৰ নিচিনা হ'ল। এইখিনি তেওঁলোকে কৰে মাত্ৰ কেইটামান ভিউজৰ কাৰণে। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে একদম ভয় নাখাবা, এই সকলোবোৰ মিছা কথা। তোমালোকে ইয়াত দেখিবলৈ পাই আছা যে এইটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমাৰ ৰাজধানী চহৰ দিল্লীতে। আমাৰ অসমত অহাকালি অৰ্থাৎ 21 ছেপ্টেম্বৰ তাৰিখে স্কুল কলেজ খোলাৰ পাৰ্মিশ্যন ইতিমধ্যে দিয়া হৈ গৈছে বা বিভিন্ন ধৰণৰ ডাঙৰ নিউজ চেনেলবোৰতো প্ৰকাশ পাইছে। তো তোমালোকে এইটো ভিডিঅ' চোৱাৰ পিছত কোনো ধৰণৰ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই, একেবাৰে নিশ্চিন্ত মনে থাকা। তদুপৰি তোমালোকে হয়তো গম পাইছা যে কি নিয়ম কানুন মানি কিনে স্কুল কলেজ যাব লাগিব, সেইখিনি মই কোৱাৰ প্ৰয়োজন নাই। তো যদি ভিডিঅ'টো ভাল লাগিল তোমালোকে লাইক কৰিবা, আৰু এনেকুৱা ধৰণৰ নিউজবোৰ সকলোতকৈ আগতীয়াকৈ পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থোৱা। ছাত্ৰছাত্ৰীসকল, আজিলৈ এইখিনিয়ে আছিল। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই, জয় অসম।